ফাঁসি লাগে ফাঁসি লাগে ফাঁসি লাগে ফাঁসি লাগে ফাঁসি লাগে। কোকরাঝারের ঢোলমারার ধর্ষণকারী উচিত শাস্তির দাবিত আদিবাসী ছাত্র সন্থার উত্তাল প্রতিবাদ। ধর্ষণকারী মুর্দাবাদ, ধর্ষণকারী ফাঁসি দিয়ক আদি স্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। হয়, আজি কোকৰাঝাৰ জিলাৰ ঢোলমাৰা অঞ্চলত সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ আক্ৰাছু সংগঠন দুটাই ধৰ্ষণকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱা 23 তাৰিখে সোমবাৰ সন্ধিয়া 7 মান বজাত ঢোলমাৰা অঞ্চলৰ এগৰাকী নাবালিকাক দোকানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত আফিৰুদ্দিন, শামিজুদ্দিন আৰু মস্তফা নামৰ নৰপিচাচ তিনিগৰাকীয়ে বলপূৰ্বকভাৱে টানি নি নিজন ঠাইলৈ লৈ গৈ মুখত সোপা দি ওপৰ জুপুৰি ধৰ্ষণ কৰে। নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে অৱগত হোৱাত চালাকাটি আৰক্ষী চকীত এজাহাৰ দিয়ে। আৰক্ষীয়ে ৰাইজৰ সহায়ত দোষীক কৰায়ত্ব কৰিবলৈ যোৱাত ধৰ্ষণকাৰীয়ে চৌকা অস্ত্ৰেৰে প্ৰাণে মাৰা ভাবুকি দিয়ে। ইতিমধ্যে চালাকাটি আৰক্ষীয়ে 3জন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উক্ত কাৰ্যক আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰি দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰতম শাস্তি দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী জনাইছে। লগতে অসম চৰকাৰৰ নাৰী সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। কোচাজবংশী যুৱতীৰ ওপৰত ধৰ্ষণ কাৰ্য বৰ্তমান সময়ত চলি আছে। আজি কেইমাহমান পিছত পুনৰ একেই ঘটনাকে আজি কিছুদিন আগতে চাপৰত সংঘটিত হৈছিল। আকৌ ঢোলমাৰা চাপৰৰ একেবাৰে কাষত লাগি থকা এটা গাঁৱত আকৌ একেই ঘটনা। 3জন পাচন্দই মিলি তেওঁক যি মানসিক শাৰীৰিক যি অত্যাচাৰ কৰিলে, আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আজি এই বিষয়ে আমাৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ইতিমধ্যে মই আজি তেওঁক অৱগত কৰিছোঁ। প্ৰশাসনৰ কোকৰাঝাৰ জিলাৰ বিষয়ববীয়াসকলক ষ্ট্ৰিক্টলি অৰ্ডাৰ দিব লাগে যে যিসকল কালপ্ৰিটে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি সমাজৰ মাজত এক বিশৃংখল সৃষ্টি কৰি এক ঘৃণনীয় পৰিৱেশ সৃষ্টি কৰি যি আজিৰ তাৰিখত তেওঁলোকে লেতেৰা বাতাবৰণ সৃষ্টি কৰিলে, সেইসকল ব্যক্তি ফাষ্ট ট্ৰেকৰ আদালতত বিচাৰ বিবেচনা কৰি উপযুক্ত ব্যৱস্থাৰে চৰকাৰে কোনো আইনৰ সুৰুঙা লৈ যাতে তেওঁলোকে পলাই যাব নোৱাৰে বা ওলাব নোৱাৰে, তাৰ এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমি অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি আজি তেওঁক লগত আজি ভালেকেইখন মিটিং কৰি থকাৰ সময়তে মই অৱগত কৰিছোঁ। আৰু তেওঁ আজি এইখন ঠাইলৈ আহিব বিচাৰিছিল যদিও কিছু কাম থকাৰ কাৰণে, চিডুল থকাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। আৰু তেওঁ মোক ইয়াতে আহিবৰ কাৰণে তেওঁ কৈছে। আৰু মোৰো যিহেতুকে এটা দায়িত্ব আছে, মই আহ্বান জনাওঁ অসম চৰকাৰক তথা কোকৰাঝাৰৰ প্ৰশাসন বিষয়াক আৰু উকিল সন্থাক যিকোনো ব্যৱস্থাৰে আজিৰ তাৰিখত এই সমাজত এই ধৰণৰ অপকৰ্ম কৰা ব্যক্তিসকলক যাতে উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে ন্যায়গতভাৱে ন্যায় ভুক্তভোগীসকলক প্ৰদান কৰে, তাৰ কাৰণে মই আহ্বান জনাওঁ। বিশেষ নকওঁ, মই একটা আমাৰ দলীয় AGPৰ প্ৰেচিডেণ্ট হিচাপত ঢোলমাৰা অসম গণ পৰিষদৰ মোৰ এইটোৱেই দুখ যে আমাৰ অঞ্চলৰে সৰু ছোৱালী তেওঁক ৰেপ কৰাৰ কাৰণে আমি দুখিত। আমি দলীয় সংগঠনৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু সেই দলীয় মতে বা দোষীক উপযুক্ত শাস্তি বা ফাঁসি দিব লাগে। সেই ধৰ্ষণকাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দাও কৰিছোঁ। যিহেতু এনেধৰণৰ ঘটনা যিহেতু মানে এতিয়া গাঁৱত আমি দেখিবলৈ পাইছোঁ, যিহেতু আগত চহৰে নগৰে এনেকুৱা হৈ আছিলে, কিন্তু মানে এনেকুৱা ধৰণৰ হৈছে মানে আজি মানে আমি নাৰী যিটো মানে ৰক্ষা যিটো পাব লাগে সেইটো নাইকিয়া হৈছে আজিকালি দিনত। মানে প্ৰশাসনে সেইটো বস্তুক মানে চাব লাগে। আৰু যি দুষ্কৃতিকাৰীটিয়ে মানে সেই মানে ৰেপ যিটো মানে গেম যিটো ৰেপৰ যিটো মানে এটা গেং বনাইছে, মানে আমি ৰেপ গেম বুলি ক'ম, কাৰণ সিহঁতে এটা প্লানিং কৰি সেই মানে ঘটনাটো কৰিছে। তাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা